আপোনালোকে অসমৰ বস্তু ঢেৰ খালে। আজি মই আপোনালোকক চিনাকি কৰাব গৈছোঁ কেৰেলা কিছুমান মিঠাইৰ সৈতে। আজি মই গৈ আছোঁ কেৰেলা কিছুমান মিঠাইৰ সৈতে চিনাকি কৰাবলৈ আপোনালোকক খুৱাম। আপোনালোকে যেনেকৈ অসমত পকৰি খাইছে, এনে নানান ধৰণৰ ধৰি লওক পকৰি, আলু চপ, কিবা কিবি ঢেৰ খাইছে, কিন্তু ইয়াত কেৰেলা বস্তু নামবিলাক বেলেগ বেলেগ দেখিবলৈ একেই নহ'বও পাৰে আৰু নামো বেলেগ বেলেগ। চ' আজি আমি কমল বৰুৱা গৈ আছোঁ, আমি আপোনালোকক আজি কেৰেলা নানান ধৰণৰ বস্তু দেখাম। দেখাম বুলি কৈছিলোঁ যে এটা বস্তু মানে কি কেৰেলাৰ খাদ্য মানে কি মিঠাইৰ বিষয়ে কৈছিলোঁ কালি দেখাম বুলি। আজি মই মিঠাইটো দেখাবলৈ আহিছোঁ। এইটো কেৰেলাৰ ঘৰতে নিৰ্মাণ কৰা কিছুমান মিঠাই। এইটো নামটো মই সুধিম, ইয়াৰ এজনে কৈ দিব, লোকেল মানুহ মই নাম চামবিলাক নাজানো বিশেষকৈ, এইটো নামটো সুধিম বাৰু। চেতা বেলেগ না আদা আদা কেৰেলা আদা এজনে কৈ দিছে এইটো নাম হৈছে কেৰেলা আদা। আহিব কেৰেলালৈ আহিলে চবেই ইয়াতে খাব পাৰিব। এইটো ইয়াতে নহয়, সমগ্ৰ কেৰেলাতে পাব এইটো বস্তু, চবেই খাব পাৰিব।